বন্ধুকে কাম নকৰিলে যে খুকুৰি হলেও কাম কৰে তাৰমানে এই বস্তু খাইছো ইমান ধুনীয়া টেষ্ট মানে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু মই আহিছো আজি এটা বিশেষ পৰিয়াললৈ নেপালী সম্প্ৰদায় এটা পৰিয়াললৈ য'ত 21 জন মানুহে বাস কৰে মানে অকণমান শুনিবলৈ এইটো সময়ত মানে এইটো যুগত অকণমান বেলেগে লাগিব 21 জন মানুহে একেলগে থাকে আৰু হেতু পৰিয়ালত আছে এটা বিশেষ ইয়াত এটা ফেষ্টিভেল হৈছে সেই ফেষ্টিভেলৰ বিষয়ে অকণমান জানিবলৈ আৰু অকণমান শিকিবলৈ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ গতিকে ভাবিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মই এতিয়া ভিতৰলৈ যাম প্ৰথম আৰু মই অহা দাদা আৰু বৌ হৈছে মানে যোন ঘৰলৈ আহিছো এই ঘৰৰ দাদা এয়া আৰু বৌ এয়া নমস্কাৰ মই স্বাগতম জনাইছো আপোনালোক আজি আমি মানে দাদাহঁতৰ ঘৰত এটা ফেষ্টিভেল হৈছে তালৈ আহিছো কি হয় দাদাই ক'ব কি ফেষ্টিভেল হয় অকণমান দাদাই কৈ দিব আৰু কি কাৰণে পতা হয় সেইটো ক'ব হয় এই আমাৰ এইটো গোৰ্খা নেপালী সম্প্ৰদায়ৰ এইটো খুব ডাঙৰ পৰৱ দুৰ্গা পূজাতকৈ ডাঙৰ এটা 5 দিনীয়া হয় আমাৰ কাউৰী পূজা প্ৰথম দিনা তাৰ পিছদিনাখন কুকুৰ পূজা তাৰ পিছদিনাখন আকৌ আমি গাই গৰুক মানে হেৰি কৰোঁ তাৰ পিছদিনাখন গোবৰ্ধন পূজা আৰু ভাইফুটাটো বিশেষকৈ আমাৰ ৰক্ষা বন্ধনৰ নিচিনা সৰু ভাইটি বা ককাইদেউ বা বাইদেউ ভণ্টিৰ মাজত ফুট পিন্ধা হয় আৰু আমি ইজনে সিজনক মানে ৰক্ষা কৰিম বুলি এটা অংগীকাৰ কৰা হয় আৰু আমি কি কয় আমি গিফ্টবিলাকো এনেকৈ আদান প্ৰদান কৰোঁ আৰু আমাৰ পৰম্পৰাগত যিটো পিঠাটো আমি তৈয়াৰ কৰোঁ আৰু এই সময়তে আমি আলহী দুলহীকো মাতি পেলাই আমি মানে সেৱা সৎকাৰ কৰোঁ তেনেকৈ আমাৰ 5 দিনৰ দিনা ভাতৃ দ্বিতীয়াৰ দিনা আজি দ্বিতীয়া হয় এই আজিৰ পৰা আমাৰ ৰাতিলৈকে আৰু বিশেষকৈ এইটোত আমাৰ যিবিলাক বিয়া হোৱা ভণ্টি বা বাইদেউ তাৰ দূৰত গৈ পেলাই আমি ফুট পিন্ধিবলৈ যাওঁ আৰু ফুট নিপিন্ধালৈকে খোৱা বোৱা আমি নকৰোঁ ব্ৰতত থাকোঁ এটা সেইটোৱে ডাঙৰ ফেষ্টিভেল বুলি আমি মানো এইটো মানে বিশেষ আপোনাৰ ককাই বাই ভনীৰ কাৰণে আজি এইটো হয় আৰু এইটোকে ভাই ফুটা বুলি কয় হয় আৰু ৰক্ষা বন্ধন তেনেকে গোটেইখিনি আপোনালোকক দেখুৱাম আজি দাদাৰ ঘৰৰ পৰা আপোনালোকে শেষলৈকে ভিডিঅ'টো খালি চাই থাকিব হয় নাই মানে অকণমান দেখাবলৈ চেষ্টা কৰিম নেপালী সম্প্ৰদায় এই অকণমান ট্ৰেডিশ্যনেলটো দেখাবলৈ চেষ্টা কৰিম অকণমান চাই থাকিব আপোনালোকে আৰু এতিয়া আমি ভিতৰত যাম সকলোখিনি দেখাই আছো এইটো হ'ল কিবা গ্ৰহগতি কিবা ইহঁতৰ থাকিলে মানে এইটো উলিয়াই পেলাইছো মানে ইয়াতে হেৰি বজাৰৰ টুকুৰা দি পেলাই এইটো সেই ককাইহঁতক সজাব ধুনীয়া কৰিব দি পেলাই চুলি দিয়ে কালত দিব ভালকে দিয়ে আগবাঢ়ি দিয়ে এইজনী ৰঙা নীলা মিলাই দিব একদম ওপৰত দি কোনটো কেতিয়া লগাব লাগে সেইটো হিচাপ আছে নেকি তাৰপিছত মাজত আৰু সেউজীয়া নীলা হালধীয়া ধুনীয়া হ'ব আৰু এইফালে এতিয়া লগ পালো ৰিকুদা নমস্কাৰ আপুনি মোক অকণমান কওকচোন আপোনালোকৰ যোনটো গোৰ্খা সম্প্ৰদায় সেইটোৰ বিষয়ে অকণমান কওক হয় গোৰ্খা এটা খুব মানে হেৰি ক'বলৈ গ'লে বাহুবলী মানে হেৰি হয় মানে যাক এনেও মানে উপাধি বাহাদুৰ বুলিয়ে দিয়া গৈছে গোৰ্খাসকলক বাহাদুৰ বুলিয়ে কোৱা যায় তেওঁলোক আচলতে পূৰ্বতে তেওঁলোকে একদম খুব পাহাৰ অঞ্চলবিলাকক বসবাস কৰিছিলে তাৰ তেওঁলোকে খেতি বাতিয়ে তেওঁলোকৰ প্ৰধান তেওঁলোকৰ উদ্দেশ্য আছিল খেতি বাতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁলোক পাহাৰত থকাৰ কাৰণে মানে খুব ভাল জলবায়ু থকাৰ কাৰণে তেওঁলোকৰ স্বাস্থ্যবিলাক খুব মানে ভাল আছিল আৰু সেইকাৰণে মানে গোৰ্খাসকলক আচলতে সৈনিক হিচাপে মানে নিযুক্তি দিয়া হৈছিলে ব্ৰিটিছৰ দিনতে হওক বা তাৰ আগৰ কাহিনীটো যদি আমি চাবলৈ যাওঁ তেতিয়া গোৰ্খাসকলক মানে খুব স্বাস্থ্যৱান মানুহ আৰু মানে খুব নিৰ্ভয় মানুহ যেতিয়া কয় ন মৰিবলৈ ভয় নাই বুলি ক'লে হয়তো মিছা কৈছে নহ'লে এইটো গোৰ্খাই হ'ব লাগিব তেনেকুৱা কথা এটা আছে তেনেকুৱা মানে খুব বাহাদুৰ এটা জাতি হয়
আৰু এই জাতিটো আচলতে তেতিয়াৰ পৰাই তেওঁলোকে কৃষিৰ লগতে জড়িত আছিল আৰু এই ধৰণে এতিয়া পৰ্যায়ক্ৰমে এতিয়া গোৰ্খাসকল মানে আধুনিকলৈ আহিলে বৰ্তমান গোৰ্খাসকলৰ মানে সকলো ক্ষেত্ৰতে তেওঁলোক মানে আগবাঢ়ি আহিছে আৰু যিহেতু এতিয়া দেৱালীৰ সময়ত আপুনি কথাষাৰ সুধিছে তো কথাষাৰ হ'ল কি মানে দেৱালীত একচুৱেলি ভাতৃ দ্বিতীয়া দিনাখন আমাৰ গোটেই ৰেজিমেণ্টটোৱে গোৰ্খা মানে জাতিৰ যিটো আমাৰ ভাৰতত থকা হওক বা অন্যান্য দেশত যিবিলাক মানে গোৰ্খা ৰেজিমেণ্ট আছে তেওঁলোকক মানে এটা মানে ছুটিৰ দিন বুলি দিয়া যায় আৰু তেওঁলোকে কি কৰে নিজৰ ভাই ভণ্টিহঁতৰ ওচৰলৈ গৈ আজিৰ দিন হয় এই যিটো আমি মানে ভাইফোঁটা বুলি কওঁ সেই ভাইফোঁটাটো মানে তেওঁলোকে গ্ৰহণ কৰে আৰু মানে খোৱা বোৱাৰ ক্ষেত্ৰতো দেখিছে আপোনালোকে মানে খোৱা বোৱাৰ ক্ষেত্ৰতো মানে খুব মানে এটা হেৰি নহয় মানে তেওঁলোকে আগত যেনেকে খেতি কৰিছিলে তাৰে পৰা উৎপাদন হোৱা চাউলৰ পিঠাৰে তৈয়াৰী আমি যিটো মানে খুব আমাৰ ভাষাত কওঁ চিয়াল গুটি বুলি তিলৰ লগত মটৰ মাহ মিক্স কৰি আলু দি মানে বনোৱা তিলৰ আচাৰ এই ধৰণৰ মানে বিভিন্ন ধৰণৰ আৰু ঘৰতে তেওঁলোকে খাচী আমি পুহো ধৰক সেই খাচীবিলাক কাটি খাওঁ ৰাইজকো খুৱাওঁ দুখীয়া মানুহবিলাককো খুৱাওঁ আলহীক এই ধৰণে আমি খুৱাই বুৱাই আমি আনন্দ উৎসাহৰে মানে আমি তিহাৰ পালন কৰো এইটো মানে একদম ইতিহাস বুলি ক'ব লাগিব ইতিহাস ভাল লাগিলে আপোনালোকৰ এইটো ইতিহাসটো জানি পিনি নাজানো বহুত কথা নাজানো আমিও মানে বিশেষ আমি নাজানো আমাৰ বিদ্বানবিলাকেতো মানে যথেষ্ট এইবিলাক ওপৰত ৰিচাৰ্চো কৰি আছে তেওঁলোকে এইবাৰ যিহেতু গ্ৰহণ লাগিলে গ্ৰহণৰ ক্ষেত্ৰত লগাৰ কাৰণে ভাইফোঁটাৰ কথাবিলাক মানে অকণমান খেলিমেলি হৈছিলে ভাইফোঁটা কেতিয়া লগোৱা হ'ব লগাব পৰা যাব নাযাব এইবিলাক ঢেৰ কথা আছিলে তথাপি জ্যোতিষীবিলাকে মানে আজিৰ দিনটোক আৰু পৰা যায় বুলি তেওঁলোকে জনালে ধন্যবাদ আপুনি বহুতখিনি কথা কৈ দিলে আমাক লগাব এতিয়া আৰু কি কৰিব পানী যে দিব এতিয়া সেইটো কিহৰ কাৰণে দিয়ে তাৰমানে এওঁলোকক সুৰক্ষিত ৰাখিবৰ কাৰণে বীজাণু পানী দিয়াৰ পিছত মানে এইডোখৰৰ পৰা বীজাণু পাৰ হৈ নাযায় মানে বৈজ্ঞানিক মতে এনেকে মানে দিয়াৰ পিছত এইফালৰ পৰা এই যে পৰুৱা চৰুৱাবিলাক মানে পাৰ হৈ নাযায় তেওঁলোক মানে একদম সুৰক্ষিতভাৱে মানে তেওঁলোকে মানে হেৰি অনুষ্ঠানটো মানে হেৰি কৰিব দেখিছে না এইটো পানী দি পিনি ঘেৰ কৰি দিছে আমি ইয়াত পানী সোমাব নোৱাৰো মই বিশেষ নাজানো বৰ্ডাৰ হয় ইয়াত মাজত মানে আপোনাৰ জেগাত হ'ব লাগে কাৰণে পাৰ হ'ব নোৱাৰি এইটো এটা নিয়ম যে কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰথমতে কনিষ্ঠ মুঠতে জ্যেষ্ঠজনক এয়া সৰু ভাই মানে চুলি তুলি ফনিয়াই দিছে চুলি তুলি ফনিয়াই ধুনীয়া কৰি দিয়া ইমান দূৰৰ পৰা আহিছে ডিগবৈ বগা পানী পৰা অলপ ধুনীয়া কৰি দিছে ন বায়েকে নমস্কাৰ কাকা সিংহে দাম দুইটা এটা বহুত ভাইফোঁটা একদম মেইন বস্তুটো এতিয়া আহিছে এটা আপোনাৰ কালাৰ নহয় কিন্তু চাউলৰ পিঠা পিঠাগুৰি মানে তেতিয়াহ'লে বায়েকহঁতৰ আজি মানে লাভহে হৈছে হিচাপত বাইকৰ দিয়া নাই
সেইকাৰণে এতিয়া আৰু উপায় নাই নাৰ্জীটো লৈ আহিছো কিন্তু মালা বনাবলৈ ছাগলীও হ'ব কাণত নাৰ্জী ফুল গুজি দিছে একদম লগাম লগামকে ৰেডি হৈ আছে বাইহেঁতে দেৰিয়ে কৈ দিছে আজি দিনটোতে বছৰত এবাৰ সেইটো ভাল হ'ল তুমি দিয়া বুদ্ধিটো আৰু এতিয়া আপোনালোকে দেখা পাইছে ইমান ধুনীয়াকে একদম সাজি গাছে নিজৰ ড্ৰেছত মই অকণমান জানিম তোমাৰ পৰা দেই এই ড্ৰেছটো কি নাম সেইটো আমাৰ বিশেষকে নেপালী ড্ৰেছ যিটো আমাৰ মানে পূৰ্বপুৰুষৰ পিন্ধি অহা তাৰমানে আমাৰ যিটো চলি থকা ড্ৰেছ এই ড্ৰেছটো আমাৰ সৰ্বপ্ৰথম আপোনাৰ এইটো টুপি বুলি কয় তাৰপিছত আমাৰ এইটো দৰবাৰ চুৰুৱাল বুলি কয় আৰু এইটো আমাৰ মাফলাৰ মানে যিটো আমাৰ যেনেকৈ আমাৰ যিটো আপোনাৰ গামোচা আমি গামোচা বুলি ধৰি লৈছোঁ গামোচা তাৰপিছত আমাৰ এইটো হ'ল আপোনাৰ একদম আমাৰ মানে খুকুৰি বুলি কয় এইটো খুকুৰি এই খুকুৰিটো আমাৰ মানে যিকোনো কামতে খুকুৰিটো লাগে আৰু ধৰক আমাৰ সৈনিকবিলাকেও যিটো গোৰ্খা ৰেজিমেণ্টে আমাৰ খুকুৰিটো লয় আৰু সেইটো লাগে আৰু আমাৰ বন্ধুকে কাম নকৰিলে যে খুকুৰি হ'লেও কাম কৰে তাৰমানে এই বস্তুটো খুকুৰিটো বিৰাট ইমাৰ্জেঞ্চি আমাৰ কাৰণে এইটো এওঁকো দেখিছো একদম ধুনীয়াকে আছে সাজি তোমালোকৰ এইখন তুমিতো এখন শাৰী পিন্ধি আছা তোমালোকৰ ট্ৰেডিচনেল হয় আপোনাৰ ঢাকা শাৰী হয় ঢাকা শাৰী আমাৰ মানে নামটো এইটো ঢাকা শাৰী বুলি কয় আৰু এইখিনি যে পিন্ধি আছা তুমি মণি মোৰ আপোনাৰ মালা এইটো আপোনাৰ হ'ল ছৰকেট তিলহাৰী বুলি কয় ছৰকেট তিলহাৰী বুলি কয় তাৰপাছত এইটো হয় আপোনাৰ মাইলি তিলহাৰী আৰু ইয়াত এটা গুটি গুটি থাকে সেইটো মই পিন্ধা নাই ঘৰতে আছে বেছি পিন্ধিব গৰমত নোৱাৰি এইটো আপোনাৰ নগিৰি বুলি কয় নগিৰি মই কিন্তু অহা নাই এতিয়া এইবোৰহে আৰু এইটো যে আপোনালোকে দেখিছে এইটো যিটো আমি অসমীয়া মানে আমাৰ যোনখিনি মানুহে উৰণি লওঁ মানে ডাঙৰ মানুহৰ আগত উৰণি লওঁ এওঁলোকে উৰণি নলয় এইটো ব্যৱহাৰ কৰে ৰুমাল এখন এনেকে ব্যৱহাৰ কৰে ডাঙৰ মানুহৰ কাৰণে ধুনীয়া লাগিছে তোমালোকক আৰু সকলো নিয়ম হৈ যোৱাৰ পাছত মোক এতিয়া খাবলৈ দিছে কিন্তু কি দিছে মই একদম চিনি নাপাওঁ সেইটো মই সুধিম তোমালোকক এইটো কি হয় চিয়াল ৰুটি এইটো কিহে বনাই চাউল গুৰি মই আজি প্ৰথম খাম মই কোনোদিন খাই পোৱা নাই এইটো বস্তু আৰু এইটো তিলৰ চাটনি চাগে খাচী মাংস তোমালোকে মই খাইছো ইমান ধুনীয়া টেষ্ট মানে তিলৰ যিটো মানে চাটনি দিছে সেইটো একদম আল্টিমেট সেইটো ক'বলৈ বাকী নাই মানে বহুত ধুনীয়া মাংস দিছে যে মাংস একদম কাট খাই গৈছে এবাৰ তিলৰ চাটনি একদম বহুত ধুনীয়া খানা এটা খুৱাইছা সেইকাৰণে বহুত বহুত ধন্যবাদ এইফালে আপোনালোকে দেখিছে যে 1 2 3 4 5 এই গোটেই কেইগৰাকী মানে বাই ভনী আৰু বিয়া হৈছে একেখন ঘৰলৈকে মানে ককাই ভাই কেইজনলৈ এইফালে এজন দুজন তিনজন আৰু ক'ত থাকিলে চাৰিজন এনেকে মানে ঘৰতে ঘৰত মানে বস্তু ঘৰতে ৰখা নিচিনা হৈছে আৰু চবকে পুনৰ মোৰ ফালৰ পৰা আপোনালোকৰ আজি যিটো মানে উৎসৱ তাৰ কাৰণে বহুত বহুত শুভেচ্ছা দিলো কিন্তু এতিয়া আপোনালোকৰ যোনটো নেপালী সম্প্ৰদায় আপোনালোক গোটেইকেইজন সেইকাৰণে মই চবৰ পৰা আপোনালোকৰ এটা গান শুনিব বিচাৰিছো আৰু কোনোবাই যদি পাৰে অকণমান নাচি দিয়ক আপোনালোকক লগ পাই বহুত ভাল লাগিলে এইটো কাৰণে বেছি ভাল লাগিলে এটা একদম ডাঙৰ পৰিয়াল আৰু একেলগে আছে যে এইটো সময়ত সেইটো দেখিবলৈ খুব কম পোৱা হয় মানে যিটো যৌথ পৰিয়াল সেইটো লাহে লাহে নাইকিয়া হৈছে আপোনালোকক দেখিলো যে বহুত ভাল লাগিলে আৰু মোৰ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো ইয়াতে শেষ কৰিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে কোনোবাই যদি নাই কৰা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব সংগীতা ইভান ব্লগ আৰু ফেচবুকত আছে সংগীতা শইকীয়া বুলি সবেই কৰি দিব বুলি আশা ৰাখি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছো বাই বাই